सामने बहुत बड़ी चुनौती है। इस आसाम को बचाने की चुनौती है। 1947 में जिस तरह से ईस्ट इंडिया कंपनी और जो अंग्रेजों को बाहर करा था, वो दायित्व यूथ ब्रिगेड का है। आपके भविष्य के भारतीय जनता पार्टी को उखाड़ के फेंकने की जरूरत है। मैं पिछले 2 दिन से आसाम के दौरे पे हूं। बहुत सारे प्रदेशों में जाने का मौका मिलता है, चुनाव के आसपास भी जाने का मौका। चुनाव हो और कब चुनाव हम लड़े और कब हम एमपी हरे मेले बढ़े, लेकिन यह उल्टा ব্ৰিগেডক অহা দিনত যুদ্ধ কৰিবৰ কাৰণে এই অপশক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে মানসিকতা আৰু মৰম দিয়া আমাৰ মৰমৰ ৰকিবুল হুছেইন ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো। আমাৰ সাংসদ উপস্থিত থকা মহিলা কংগ্ৰেছৰ সভানেত্ৰী নন্দিতা দাস ডাঙৰীয়ানী, সুস্মিতা দেৱ ডাঙৰীয়াৰ মঞ্চত উপবিষ্ট থকা সকলোৱে মৰমৰ এই অপশক্তিক অসমৰ পৰা উৎখাত কৰি আঁতৰাই অসমৰ ক্ষেত্ৰখনত শান্তিৰ বাতাবৰণ তৈয়াৰ কৰাত অসমৰ প্ৰত্যেকখন জিলাত গাঁৱে ভূঞে চহৰে নগৰে সেৱা দলৰ ইয়ং ব্ৰিগেডৰ সৈনিকে একাগ্ৰতাৰে প্ৰতি জাতি জনগোষ্ঠীৰ মাজত মহাত্মা গান্ধীৰ আদৰ্শৰে, শংকৰ আজানৰ আদৰ্শৰে বিজেপি RSSৰ নিচিনা অপশক্তিক আমাৰ ডেকা শক্তিয়ে উফৰাই অসমলৈ শান্তি কঢ়িয়াই আনিব। আৰু নগাঁও জিলাৰ এই বাকৰিৰ পৰাই আজি আমি ৰণহুংকাৰ দিছো। খুব ভাল লাগিছে জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত আমি ডিব্ৰুগড়ৰ উজনিৰ ডিব্ৰুগড়ৰ পৰা প্ৰতিখন জিলাই জিলাই ইয়ং ব্ৰিগেডে যিটো এটা প্ৰত্যেকখন জিলাত নিজৰ শক্তিৰ উমান দিছে, আৰু শক্তিৰ উমান আহি পেলাই নগাঁও জিলাত দিব্যাজ্যোতি বৰাৰ নেতৃত্বত যেনেধৰণে ঠন ধৰি উঠিছে। অহা দিনত কংগ্ৰেছৰ বিজয়ৰ বাবে আমাৰ প্ৰতিজন ডেকা শক্তিয়ে অপশক্তিক উফৰাই পেলাবলৈ কঁকালত টঙালি বান্ধিছো। নগাঁও জিলাত আমাৰ সন্মানৰ ৰকিবুল হুছেইন ডাঙৰীয়া, সন্মানৰ নুৰুল হুদা ডাঙৰীয়া আৰু আমাৰ জ্যেষ্ঠ সকলোৱে মৰম কৰি আমাৰ সেৱা দল যুৱ শাখাত ইয়ং ব্ৰিগেডক আগুৱাই নিয়া প্ৰত্যেকজন ব্যক্তিকো মই নমস্কাৰ তথা তেওঁলোকৰ প্ৰতি এই ল'ৰাসকলক মৰম কৰি আগুৱাই লৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। অলপ পিছতে সন্মানৰ আমাৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আহি উপস্থিত হ'ব। মই খুব অভিভূত হৈছো। যোৱাকালিও যেতিয়া যোৰহাট জিলাৰ পৰা আহি নগাঁও জিলাৰ সোমাবলৈ ধৰিছো, ৰাতি মই য'তেই দেখিছো, মই গাড়ী ৰখাই ৰখাই মোক বহুতে চিনি নাপায়, কিন্তু মই সেৱা দল ইয়ং ব্ৰিগেডৰ পোচাকযোৰেৰে যেতিয়া ল'ৰাবিলাকে কোনোবাই বাইকেৰে আহি আছিলে, কোনোবাই খোজ কাঢ়ি আছিলে, মই ৰখি ৰখি তেওঁলোকক মাত সাৰি দিছো। আৰু আমাৰ এই শক্তিৰে অহা দিনত এই অপশক্তিক আমাৰ মাজত, অসমৰ ৰাইজৰ মাজত ভেদাভেদৰ সৃষ্টি কৰিব খোজা, জাতীয়তাবাদৰ নামত অসমখনক ভাগ ভাগ কৰিব খোজা এই তথাকথিত অসমৰ প্ৰত্যেকটো
অসমীয়া জাতি থান-বান কৰিব খোজা শক্তিক আমাৰ এই শক্তিয়ে উপৰাই পেলাম। মই দুআষাৰ বক্তব্য দিয়াৰ কাৰণে এইখিনি কথা কলো। আপোনালোকক লগ পাম। মই তিনিটা আমাৰ শ্লোগান আছে আৰু খুব এই শ্লোগানবোৰ আমি ক'ব লাগিব। আপোনালোকে মোৰ লগত ধৰিব। শিকাইটো দিছিলে চাগে। মই দেশ কাবাল সেৱা দল জোৰ লাগিব, জোশ লাগিব, জোৰ লাগিব, জোশ লাগিব। দেশ কাবাল সেৱা দল अरे देश कमल सेवा दल देश का झंडा तिरंगा नहीं चलेगा दो रंगा अरे देश का झंडा तिरंगा नहीं चलेगा दो रंगा आंधी और तूफान में सेवा दल है मैदान में आंधी और तूफान में सेवा दल मैदान में अरे टाप लड़े थे गोरों से आप लड़ेंगे जोरों से চুৰ কৈ সেৱা দলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছ খেদিছিলে আৰু এতিয়া আমি অপশক্তিক খেদিম। আৰু টাপ লড়ে थे गोरों से आप लड़ेंगे इन जोरों से टाप लड़े थे गोरों से यंग ब्रिगेड আমাৰ অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আহি উপস্থিত হ'ব। মই খুব অভিভূত হৈছো। যোৱাকালিও যেতিয়া যোৰহাট জিলাৰ পৰা আহি নগাঁও জিলাৰ সোমাবলৈ ধৰিছো, ৰাতি মই য'তেই দেখিছো, মই গাড়ী ৰখাই মোক বহুতে চিনি নাপায়, কিন্তু মই সেৱা দল ইয়ং ব্ৰিগেডৰ পোচাকযোৰেৰে যেতিয়া ল'ৰাবিলাকে কোনোবাই বাইকেৰে আহি আছিলে, কোনোবাই খোজ কাঢ়ি আছিলে, মই ৰখি তেওঁলোকক মাত শাৰী দিছো। আৰু আমাৰ এই শক্তিৰে অহা দিনত এই অপশক্তিক আমাৰ মাজত, অসমৰ ৰাইজৰ মাজত ভেদাভেদৰ সৃষ্টি কৰিব খোজা, জাতীয়তাবাদৰ নামত অসমখনক ভাগ কৰিব খোজা এই তথাকথিত অসমৰ প্ৰত্যেকটো অসমীয়া জাতি থান-বান কৰিব খোজা শক্তিক আমাৰ এই শক্তিয়ে উপৰাই পেলাম। মই দুআষাৰ বক্তব্য দিয়াৰ কাৰণে এইখিনি কথা কলো। আপোনালোকক লগ পাম। মই তিনিটা আমাৰ শ্লোগান আছে আৰু খুব এই শ্লোগানবোৰ আমি ক'ব লাগিব। আপোনালোকে মোৰ লগত ধৰিব। শিকাইটো দিছিলে চাগে। মই দেশ কাবাল সেৱা দল জোৰ লাগিব, জোশ লাগিব, জোৰ লাগিব, জোশ লাগিব। দেশ কাবাল सेवा दल अरे देश कमल सेवा दल देश का झंडा तिरंगा नहीं चलेगा दो रंगा अरे देश का झंडा तिरंगा नहीं चलेगा दो रंगा आंधी और तूफान में सेवा दल है मैदान में आंधी और तूफान में सेवा दल मैदान में अरे टाप लड़े थे गोरों से आप लड़ेंगे जोरों से চুৰ কৈ সেৱা দলে ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ব্ৰিটিছ খেদিছিলে আৰু এতিয়া আমি অপশক্তিক খেদিম। আৰু টাপ লড়ে थे गोरों से